জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ লগত জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি নকৰিলে হ'ব একশন ৰাজ্যত চলি আছে বৃহৎ সাৰ্ভে সকলো কেঁচা ঘৰ পকী হ'ব জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি নকৰিলে হ'ব একশন ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি চৰকাৰৰ সদনত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অক্টোবৰৰ ভিতৰত ঘৰ পাব লাখ লাখ লোকে আপুনি নিজেই কৰি ল'ব লাগিব জিঅ' টেগিং ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা সখী অনলাইন কাম নজনা মানুহৰ জিঅ' টেগিং জীৱিকা সখীয়ে কৰি দিব কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি নকৰিলে হ'ব একশন ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আপুনি কেনেদৰে ঘৰ লাভ কৰিব এই ভিডিঅ'ৰ পৰা জানিব পাৰিব আহক ভিডিঅ'টো দেখুৱাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন যি আমি সফলতা লাভ কৰিছোঁ ভাৰতবৰ্ষৰ ভিতৰত এক উল্লেখযোগ্য স্থানত আছে কাৰণ কিয় যিহেতু ইতিমধ্যে তেখেতে পুৰস্কাৰ নিজে জনালে ইতিমধ্যে আমাৰ 20 লাখ ঘৰ 20,40,000 ঘৰ আমাৰ প্ৰদান কৰিছিলে আৰু 20,40,000 ঘৰৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 19,93,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ আৰু হয়তো 4,000 ঘৰ কমপ্লিট কৰিলে হয়তো আমি 20 লাখ সম্পূৰ্ণ হ'বগৈ 2-4 দিনৰ ভিতৰত তাৰপিছত আমাক পুনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে তেখেতে কৈছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পুনৰ ঘৰ প্ৰদান কৰা হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰাৰ অন্তত আমাক তেতিয়া প্ৰথম পৰ্যায়ত 1,71,000 ঘৰ প্ৰদান কৰিছিলে পৰৱৰ্তী সময়ত আমাৰ মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী তেখেতে আহি পেলাই আমাক পুনৰ প্ৰায় 4 লাখ অৰ্থাৎ 3,85,000 ঘৰ আমাক প্ৰদান কৰিলে আৰু আমি এতিয়া ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ যিহেতু আমাৰ 27 লাখ ৱেইট লিষ্টত নাম আছিলে আৰু যিহেতু 24 লাখৰ কাম চলি আছে বাকী 3 লাখ ঘৰ আগন্তুক দিনত নিশ্চিত ওপৰত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে ইয়াৰ পিছতো আমি এটা লক্ষ্য ৰাখিছোঁ যে বহু সময় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমি যেতিয়া যাওঁ সভা সমিতি যাওঁ বহু মানুহে আমাক কয় যে ঘৰ পোৱা নাই এই ঘৰ পোৱা নাই এই যিটো কাৰণ এই বিষয়টো লৈ পেলাই যিহেতু 2011 চনৰ তালিকাখন প্ৰস্তুত কৰা হৈছিলে সেই প্ৰস্তুত কৰাৰ সময়ত বহু মানুহে তেতিয়া কি কৰিলে তেওঁলোকৰ ঘৰত গৈ পেলাই জিঅ' টেগ নকৰাৰ পিছত বহু প্ৰকৃত দুখীয়া বঞ্চিত হৈ আছিলে পৰৱৰ্তী সময়ত 2018 চনত পুনৰ আমি ছাৰ্ভে কৰিছিলোঁ ছাৰ্ভে আমি আৰম্ভ ঠিক কিছুদিন যোৱাৰ পিছতে 19 চনৰ যিটো লোকসভা নিৰ্বাচন আহিলে লোকসভা নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগিলে যাৰ ফলত তেতিয়াও কিছু নাম ৰৈ গ'ল যাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত আমি তৃতীয়বাৰৰ কাৰণে ছাৰ্ভে কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ আমাৰ ইতিমধ্যে যোৱা 16 তাৰিখৰ পৰা জীৱিকা সখীসকলক আমি দায়িত্ব দিছোঁ আৰু ঘৰে ঘৰে গৈ তেওঁলোকে যাতে ছাৰ্ভে যাতে কৰে আৰু এই ছাৰ্ভে কৰাৰ সময়ত মই বিধায়কসকলক আহ্বান জনাম যে আমাৰ যিহেতু এখন অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ PS লেভেলত এখন নটিফাইড আমাৰ সমিতি আছে